বুঝছো ওই ওই কি হতে মানুষ গোল না সাকিয়া ওই না সাকিয়া ওই তো ওই খেলকা লাগলি দেখুন কি বেটা নাচা দোকান আগতে এতিয়া ফের ওয়ে হালকে তো চাই ল'বা দি শুনছো শুন এই ৰঙাটি কিন্তু মুদ দে ভাই ও সেইটো মইহে চাই আছো তইহে মাথা মাৰছা নামাৰবি আজিৰ পৰা এইটো মোৰ ঐ নহ'ব দে ভাই ৰঙাটো মোৰ চইচ আগত দেখোন চাৱাই নাছিলি প্ৰথমতে চাবা দেউতে কিয় লাগে ৰঙাটো লাগে তো ৰঙাটো নাপা ইমান কষ্ট কৰি মই গেম বাদ দি কিনে মই এপিকেইটা চাই আছো ৰঙাটো মই পচন্দ খাইছো তই নাপা দে যদি তোক ৰঙাটো লাগে টচ কৰ টচ কৰাৰ আগতে তোক মই এটা কথা কৈ লওঁ শুনি ল ভালকে হেড পল্লি মোৰ তেল পল্লি তোৰ অ'কে 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 বেটা কৈছিলি নহয় তেল বুল্লি মোৰ এতিয়া দেখিছা কপালত থাকিলে কেনেকে নিবি যা তই ল'বি যা ৰঙাটোহে লাগে তোক লৈ ল যা মই তাৰে চাইডতটো লৈ ল'ম তই একদম টেনশ্যন নল'বি তই সন্তুষ্ট হৈছা তো এতিয়া অঁ দে বল যাওঁ বল 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 ৰবাচোন ৰবা অ' মইনা কি খবৰ হা অ' মইনা বলা নেকি নে শুনচোন বল বল কি হিন্দী হিন্দী হ'ব পাৰে জানো মই পুৰা ক'ব এক্সপাৰ্ট লাগিব। এইগিলা তামাম কবি হিন্দী बोल ओ बहना क्या है? तुमको हमें बहुत पसंद है तुमको मूर भरत लो जाम तो हम क्या करें? तुम लोगों को हमारा दूर बहुत लगा है ये कारण रास्ता में प्रपोज किया है फाइनल के को इतना तुम लोग दो हमारे साथ जाएगा हमारे घर में तुम लोगों के पास क्या है? हमारे 300-350 बीघा माटी है और तमिलनाडु में बहुत बड़ा बड़ा कंपनी है আৰু কি কি লাগে तुम लोगों को ओ अच्छा I love you तो चलो हमारा गाड़ी में बैठो ओ बेबी हाँ क्या करता है हाँ भात खाता है हाँ हम लोग खुदा जिस जगह में लग धरता है मैं ही वो जगह में आकर वेट करता है हाँ तुम जल्दी आ जाओ हाँ हाँ ठीक है हाँ मेरी तबीयत खराब है इसलिए मैं जाने से कर हेलो মইতো যাব নোৱাৰিমে পাৰা যদি তুমিয়ে আহা মোক লগ ধৰিব देरी होने কোৱা নাই দিয়া অঁ এইটো তোৰ মালটো নেকি এনে লাগছি দেখোন যোচোন যাও ৰচোন ৰ तुम यहाँ पे यार लगत क्या करता है তই হিন্দী কা কৈ আছা তাই অসমীয়া হে তই তাইৰ লগত কি কৰি আছা যাৰ পৰা কেইটাৰ লগত লাইন মাৰা হে আৰু কেইটা আছ তোক তোক মই ইমান ভাল পাইছিলো ইমান বিশ্বাস কৰিছিলো এই বিশ্বাসৰ পৰিণতিয়ে নেকি তোক আৰু বিশ্বাস নকৰো তোৰ আৰু মোৰ আজিৰ পৰা বেকআপ যা ক'ৰবাত যাম দে এতিয়া কেনে বুলি ৰঙাটো লাগে ললি ৰঙাটো ললি নে এতিয়া তাই মজা লাগিল নে এতিয়া বিধিৰ বিধান কপালত আছে কি কৰবি আৰু কপালত আছে ৰঙাটো মই ল'ব আছিলো সেইকাৰণে কৈ লৈছা মোক কামত দিছি মোতকৈ ভাল আছে এতিয়া বল বল উপায় নাই আৰু
ওই তো এইবার তোমার জন্য দেখুন তাকেইতো বলাচোন কাষৰ পৰা চাওঁ এই তিতানা ল'ৰাটো নহয় না হয় দেখোন তিতা তই মাৰা নাছিলি এইটো মানুহ না কি আহি ঐ চালা ঐ তই কেতিয়া লাইন মাৰা হা কেতিয়া লাইন মাৰা চৰি চালাহি মোৰ লগটোৰ ভাল পাছি মোৰটোও লাইন মাৰছি কেনে বাপৰে বাপ আজিকালি ধৰবাই নৰা আছো আমাকো বদ্ধ থকান দিছি দে বা মোৰ পৰা লগটো এতিয়া মোক তামাম লাজ দিব তাক পালি মই আজি আহিবা গেল লগো নাপালো বদ্ধ মাৰান দিলো থাকা কেইটা লাইন মাৰা কেইটা এটাই দি নহয় তহঁতৰ যা তোৰ দৰে আপি মোক নালগে যা বেটা অলপ আগত মোক কোৱা কেনে লাগিল হা এতিয়া কিয়া ভাই উপায় নাই নিজৰ পচন্দ কেইটাও ল'ব নালাগে সেইকাৰণে বল বল মায়েতে যি পচন্দ কৰি দিয়ে সেই বিয়া পাতবা লাগব আৰু উপায় নাই আমাৰ তাকেতো। বল